নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছো আৰু মই মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। মই ভিডিঅ'টো আৰম্ভ কৰিম অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামাসমূহেৰে। কেন্দ্ৰই ক'লে দেশত কৰোনাৰ আক্ৰান্ত 30% তবলিগী জামাতেৰে সম্পৰ্কিত। দিল্লীৰ নিজামুদ্দিন, দিলছাদ গাৰ্ডেন, উত্তৰ প্ৰদেশৰ নয়ডা, মিৰাট, ৰাজস্থানৰ ভিৰৱাৰা, গুজৰাটৰ আহমেদাবাদ, কেৰেলাৰ কাথাৰগড আৰু মাথানামা চিত্তা, মহাৰাষ্ট্ৰৰ পুনে, মুম্বাইত কৰোনাৰ হটস্পট ঘোষণা। লকডাউনৰ মাজতে মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যৰ গণসংক্ৰমণৰ আকাংক্ষা। এদিনতে 6 শতাধিকলৈ কৰোনাৰ সংক্ৰমণ। ভাৰতত মৃত্যুৰ সংখ্যা 86 বৃদ্ধি। বাজপেয়ীৰ কবিতা আবৃত্তিৰে ভিডিঅ' টুইট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজি নিশা 9 বজাত 9 মিনিটৰ নিষ্প্ৰদীপ সফল কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। নতুনকৈ আক্ৰান্ত এজনৰ ঘৰ লখিমপুৰত। ৰাজ্যত আক্ৰান্তৰ সংখ্যা 26লৈ বৃদ্ধি। 25 জনে নিজামুদ্দিন মাৰ্গাজেৰে জড়িত। জোৰদৰ অভিজাত আৱাসিক চৌহদ স্পেনিছ গাৰ্ডেন 14 দিনলৈ ছিল। গুৱাহাটীৰ কৰোনাৰ আক্ৰান্ত মনীষৰ সংস্পৰ্শলৈ অহা 111 জনক কোৱাৰেণ্টাইন। পলাতক ব্যক্তিয়ে আজিৰ ভিতৰত সহযোগ নকৰিলে আৰক্ষীয়ে ল'ব কঠোৰ ব্যৱস্থা। কথাষাৰ কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এপ্ৰিলত বেচৰকাৰী বেতনৰ 20% কৰ্তন নকৰে চৰকাৰে। ৰাজ্যিক কৰ্মচাৰী এদিনত দৰমহা কৰ্তনেৰে 9-10 এপ্ৰিলত দিব সমুদায় বেতন। দুখীয়া খাদ্য সামগ্ৰী প্ৰদানৰ ফটোগ্ৰাফ আপলোড কৰিব পাৰিব চৰকাৰী ৱেবছাইটত। এদিনত দৰমহাৰে সংগৃহীত 60 কোটি টকাৰে নিৰ্মাণ কৰা হ'ব হস্পিতাল। প্ৰতিজন কৰ্মচাৰীৰে ওচৰৰ 5টা দুখীয়া পৰিয়ালক সাহায্যৰ আহ্বান স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কৰোনা ৰোগীক চিকিৎসা। গুৱাহাটীৰ চিকিৎসক নাৰ্ছক হোটেল তাজত কৰিব কোৱাৰেণ্টাইন। স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা। 108 আৰু 104 কৰ্মচাৰীলৈ 50 লাখ টকাৰ স্বাস্থ্য বীমা। কেন্দ্ৰীয় মন্ত্ৰালয়ৰ জাননী। লকডাউনৰ পৰা পাচলি, মাছ, মাংস, ফল, বীজৰ বিপণীক ৰেহাই। খোলা থাকিব চাহ উদ্যোগ, কোষাগাৰ, ঘাইপথৰ কাষত ট্ৰাক মেৰামতি কৰা গেৰেজ। 16 মাৰ্চত গৈছিল নতুন দিল্লীলৈ কংগ্ৰেছ বিধায়ক A.K. ৰছিদ আলমৰ হোম কোৱাৰেণ্টাইন। COVID-19 পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে নমুনা। স্পেনিছ গাৰ্ডেনত 2 চীনা লোকৰ অৱস্থান চাঞ্চল্য। কৰোনা কৰাহে কৰোনা। বিদ্যুৎ কলিতাই এটা লিখিছে আৰ্টিকুল এটা। মুখ্যমন্ত্ৰী সন্মুখলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আহ্বান। বৰ্তমান জটিল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ শীঘ্ৰে অনুষ্ঠিত কৰক সৰ্বদলীয় বৈঠক। 10% লোকেহে লাভ কৰিছে কেন্দ্ৰ ৰাজ্যৰ অৰ্থনৈতিক পেকেজৰ ধন। কৰোনাৰ সংহাৰ। ইটালীতকৈ যুক্তৰাষ্ট্ৰত ভয়াৱহ পৰিস্থিতিৰ আকাংক্ষা। আমেৰিকাত এদিনতে 1500ৰো অধিক লোকৰ মৃত্যু। নিউয়ৰ্কত প্ৰতি 2.5 মিনিটত এজনৰ প্ৰাণহানি। বিশ্বত 11,40,598 লোকলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা। মৃত্যুৰ সংখ্যা 61,188 বৃদ্ধি। ইটালী, স্পেইনত কমিছে মৃত্যুৰ হাৰ। এমছত সফলতাৰে সম্পন্ন হল প্ৰসৱ প্ৰক্ৰিয়া। কৰোনাৰ আক্ৰান্তৰ চিকিৎসক দম্পতি সন্তানে দেখিলে পৃথিৱীৰ মুখ। সুস্থ অৱস্থাত আছে নৱজাতক। চিকিৎসকে ক'লে মাতৃদুগ্ধৰ পৰাই ভাইৰাছ সংক্ৰমিত হোৱাৰ প্ৰামাণিক তথ্য নাই। বন্ধুসকল, মই দ্বিতীয় বাতৰি কাকতখন হাতত লৈছো, নিয়মীয়া বাৰ্তা। ইয়াৰে মই শিৰোনামাসমূহ পাঠ কৰিম। জাহাৰা, ডালা, চিয়েৰা। মৃত্যু উপত্যকাত এখন স্বৰ্গৰাজ্য। প্ৰাণঘাতী কৰোনাৰ সংক্ৰমণত অমৰত্ব লাভ কৰিছে স্পেইনৰ এখন চহৰ। সঠিক সময়ত লোৱা সিদ্ধান্তই প্ৰতিৰোধ কৰিলে COVID-19 সংক্ৰমণ। ডনাল্ড ট্ৰাম্পেৰে মোদীৰ বাৰ্তালাপ। COVID-19 ভাইৰাছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিব ভাৰত আৰু আমেৰিকাই। ভয়ংকৰ তথ্য। স্বাস্থ্য মন্ত্ৰালয়ৰ 30%। নিজামুদ্দিন ফেৰতৰ জৰিয়তে 1023 জনলৈ সংক্ৰমণ। জামাতিৰে দেশত বিয়পিল কৰোনা। ভাৰতত কৰোনাত 91 জনৰ মৃত্যু। মহাৰাষ্ট্ৰত সৰ্বাধিক 537 জনৰ আক্ৰান্ত। নিজামুদ্দিনেৰে জড়িত শেষবাৰলৈ সকিয়নি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সহযোগ কৰক, লুকাই থাকিলে আৰক্ষীয়ে ল'ব কঠোৰ পদক্ষেপ। নিজামুদ্দিন ফেৰতৰ বিৰুদ্ধে প্ৰয়োজনত হত্যাৰ চেষ্টা গোচৰ ৰুজু হ'ব DGP। গুৱাহাটীৰ প্ৰথম কৰোনা আক্ৰান্ত ট্ৰেভেল হিষ্ট্ৰীক লৈ বিভ্ৰান্তি। 14 দিনলৈ ছিল টিব্ৰেলোৱাৰ থকা স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্টৰ 150 পৰিয়ালক কোৱাৰেণ্টাইন। তিৰুৱালাৰ সংস্পৰ্শলৈ অহা 111 জনত তেজৰ নমুনা সংগ্ৰহ। বিত্তমন্ত্ৰীৰ ঘোষণা। 9 এপ্ৰিলত ৰাজ্যিক কৰ্মচাৰীক মোকলাই দিয়া হ'ব সম্পূৰ্ণ দৰমহা। হাস্পতাল নিৰ্মাণৰ বাবে প্ৰতিজন কৰ্মচাৰীৰ পৰা লোৱা হ'ব এদিনৰ দৰমহা। ৰাজ্যত COVID-19 আক্ৰান্তৰ সংখ্যা 26লৈ বৃদ্ধি। অসমৰ এজনৰ বাহিৰে আন 25 জন আক্ৰান্ত নিজামুদ্দিন মাৰ্গাজেৰে জড়িত। সংবাদ মেলত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৰ্তমানলৈ অসমত সংগ্ৰহ কৰা
1529 চেম্পলৰ 812ও তাই নিজামুদ্দিনৰ লগত জড়িত আৰু 196 চেম্পলৰ ফলাফল আহিবলৈ বাকী আছে। দেৱালীত চিকিৎসাধীন হৈ আছে অসমৰ 4জন কৰোণাৰ আক্ৰান্ত। লকডাউনৰ খাদ্যৰ অভাৱ, আগিয়াত তিনি সন্তানৰ পিতৃৰ আত্মহত্যা, দিন হাজিৰা কৰি পৰিয়ালক চলাইছিল গোপাল বৰ্মনে। ৰাজ্যত কৰোণাৰ আক্ৰান্ত অভিজ্ঞান গোলাঘাটত COVID-19 আক্ৰান্তৰ সংখ্যা 9লৈ বৃদ্ধি, আছুতীয়াকৈ ৰখা হৈছে 45 জনক। কৰোণা মহামাৰীয়ে প্ৰাণ ললে বিশ্বৰ 60,000 লোকৰ। ছুপাৰ পাৱাৰ আমেৰিকাৰ 24 ঘণ্টাতে মৃত্যু 1480 জন কৰোণা আক্ৰান্তৰ। নিউয়ৰ্কত 3565লৈ, স্পেইনত দুদিনত 1396 জনৰ মৃত্যু। আমেৰিকান বিজ্ঞানীৰ সকিয়নি, কৰোণা ৰোগীৰ নিশাহতে COVID-19 ভাইৰাছ বিয়পে। কৰোণা আক্ৰান্ত বাবুক লৈ লখিমপুৰ আতংক, সন্তলীৰ আতংক, দিল্লীৰ পৰা আহি তথ্য লুকাইছিল কৰোণা আক্ৰান্তই। ধেমাজিত মাৰ্কাজ ফেৰত জাৰমাতিয়ে বগী নদীৰ মছজিদত কটাইছিল দুনিশা। মানৱ সভ্যতাৰ সংকট কালতো ইছলামাবাদৰ জঘন্য কাণ্ড, কাশ্মীৰৰ সংঘৰ্ষত নিহত পাকিস্তানে প্ৰেৰণ কৰিলে হিজবুল মুজাহিদিনৰ 4 সদস্য। বন্ধুসকল, গম পাইছে আটাইয়ে বৰ্তমানো সংকটটো, কৰোণাই যে কেনেকুৱা ধৰণৰ সন্ত্ৰাস চলাইছে গোটেই বিশ্বত। গতিকে সকলোকে অনুৰোধ জনাইছো, সাৱধান হওক। বৰ্তমান আমাৰ সাৱধানতাই হৈছে আমাৰ প্ৰধান অস্ত্ৰ। গতিকে সকলোৱে সাৱধান থাকক, সুৰক্ষিত থাকক, সকলোকে অনুৰোধ জনাইছো। আৰু এইখিনিতে মই ভিডিঅ'টো সামৰিবলৈ ওলাইছো। ভিডিঅ'টো শেষত, ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰি জনাব কিবা জনাবলগীয়া থাকিলে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।